মই ন্যায়ৰ প্ৰতি ইয়াকে ক'ব বিচাৰিছোঁ, উঠি অহা নৱপ্ৰজন্মসকলৰ উপকাৰৰ বাবে আমি জুবিনৰ বাবে ন্যায় পাবই লাগিব। কিয় এজন শিল্পীক যদি এনেকুৱা প্ৰতাৰণা কৰাৰ মাজতো আমি ন্যায় নিদিওঁ, তেতিয়াহ'লে আমাৰ উঠি অহা নৱপ্ৰজন্ম যুৱক যুৱতীসকলেও এনেকৈ হাৰি যাব। গতিকে আমি হাৰি যাব নিদিওঁ, জুবিনক আমাৰ ন্যায় লাগে। আৰু উঠি অহা নৱপ্ৰজন্মসকলকো মই ইয়াকে ক'বলৈ বিচাৰিছোঁ, যাতে জুবিনৰ দুখত যেন মানুহে পগলা হয়, যাতে নিজৰ সকলো সংস্কৃতি সকলো কৰ্মখিনি যেন পাহৰি নাযায়, তেওঁলোকে সকলো সুচাৰুৰূপে চলাই লৈ যাব পাৰে, আগবঢ়াই লৈ যাব পাৰে। আমাৰ সন্মুখত জুবিনে আমাক আগবঢ়াই লৈ যাব বুলি মই কামনা কৰিলোঁ। আৰু গোটেই ৰাইজলৈকে যাতে মোক পাহৰি নাযায়, মই যে আপোনালোকৰ মাজতে জীয়াই থাকিম, জুবিন যেনেকৈ জীয়াই আছে তেনেকৈয়ে মই জীয়াই থাকিব বিচাৰিছোঁ। মোৰ ইমান যে ভাল লাগিছে, মোৰ সকলো দুখবিলাক পাহৰি যোৱা নিচিনা লাগিছে। সদায় মোৰ অন্তৰত কঁপি থাকে এইবিলাক দুখবিলাক, কিন্তু আজি আপোনালোকৰ আগত মই প্ৰকাশ কৰিবলৈ পাইছোঁ। অশেষ ধন্যবাদ দিছোঁ আৰু চিৰকৃতজ্ঞ হৈ থাকিম। আৰু এই মোৰ গোটেই অসমখন আৰু কাৰ্বি আংলংখন যিখিনি উৎসাহ উদ্দীপনা দিয়াৰ বাবে আজি এই পৰ্যায়ত মই থিয় দিব পাইছোঁ, আজি পদ্মশ্ৰী এৱাৰ্ড মই ঘোষণা পাইছোঁ, লাভ কৰিম নিশ্চয় মোৰ আশা থাকিল। আৰু আপোনালোকে মোক ভৰসা দিব, উৎসাহ উদ্দীপনা দিব বুলি পেলাই আশা ৰাখিলোঁ। মই ন্যায়ৰ প্ৰতি ইয়াকে ক'ব বিচাৰিছোঁ, উঠি অহা নৱপ্ৰজন্মসকলৰ উপকাৰৰ বাবে আমি জুবিনৰ বাবে ন্যায় পাবই লাগিব। কিয় এজন শিল্পীক যদি এনেকুৱা প্ৰতাৰণা কৰাৰ মাজতো আমি ন্যায় নিদিওঁ, তেতিয়াহ'লে আমাৰ উঠি অহা নৱপ্ৰজন্ম যুৱক যুৱতীসকলেও এনেকৈ হাৰি যাব। গতিকে আমি হাৰি যাব নিদিওঁ, জুবিনক আমাৰ ন্যায় লাগে। আৰু উঠি অহা নৱপ্ৰজন্মসকলকো মই ইয়াকে ক'বলৈ বিচাৰিছোঁ, যাতে জুবিনৰ দুখত যেন মানুহে পগলা হয়, যাতে নিজৰ সকলো সংস্কৃতি সকলো কৰ্মখিনি যেন পাহৰি নাযায়, তেওঁলোকে সকলো সুচাৰুৰূপে চলাই লৈ যাব পাৰে, আগবঢ়াই লৈ যাব পাৰে। আমাৰ সন্মুখত জুবিনে আমাক আগবঢ়াই লৈ যাব বুলি মই কামনা কৰিলোঁ। আৰু গোটেই ৰাইজলৈকে যাতে মোক পাহৰি নাযায়, মই যে আপোনালোকৰ মাজতে জীয়াই থাকিম, জুবিন যেনেকৈ জীয়াই আছে তেনেকৈয়ে মই জীয়াই থাকিব বিচাৰিছোঁ। মোৰ ইমান যে ভাল লাগিছে, মোৰ সকলো দুখবিলাক পাহৰি যোৱা নিচিনা লাগিছে। সদায় মোৰ অন্তৰত কঁপি থাকে এইবিলাক দুখবিলাক, কিন্তু আজি আপোনালোকৰ আগত মই প্ৰকাশ কৰিবলৈ পাইছোঁ। অশেষ ধন্যবাদ দিছোঁ আৰু চিৰকৃতজ্ঞ হৈ থাকিম। আৰু এই মোৰ গোটেই অসমখন আৰু কাৰ্বি আংলংখন যিখিনি উৎসাহ উদ্দীপনা দিয়াৰ বাবে আজি এই পৰ্যায়ত মই থিয় দিব পাইছোঁ, আজি পদ্মশ্ৰী এৱাৰ্ড মই ঘোষণা পাইছোঁ, লাভ কৰিম নিশ্চয় মোৰ আশা থাকিল। আৰু আপোনালোকে মোক ভৰসা দিব, উৎসাহ উদ্দীপনা দিব বুলি পেলাই আশা ৰাখিলোঁ।